বাথৰুম যাবলৈ আমি কেয়া আঙুলিটো কিয় ব্যৱহাৰ কৰোঁ জানেনে? পানী বটলত যে এই সৰু সৰু ৰেখাবোৰ থাকে এইবোৰ কিয় থাকে জানেনে? অসমৰ এখন গাঁৱত 450 বছৰ ধৰি আজি পৰ্যন্ত এটা চাকি জ্বলি আছে, আপুনি জানেনে? ফেক্ট নাম্বাৰ 1, মৰিগাঁও চহৰৰ এখন শুকান মাছৰ বজাৰ, যিখন বজাৰ সপ্তাহটোত কেৱল 3 দিন খোলা থাকে আৰু এই বজাৰখনৰ পৰা শুকান মাছ মালয়েছিয়া, ভূটান, দক্ষিণ পূবৰ বহুকেইখন দেশলৈ ৰপ্তানি কৰা হয় আৰু এই বজাৰখন মৰিগাঁও চহৰৰ জাগিৰোডত আছে। ফেক্ট নাম্বাৰ 2, বাৰ্ডছ ছুচাইডেল পইণ্ট অসমৰ এখন জাতিংগা নামৰ গাঁও, যিখন গাঁও বৰাই পাহাৰত আছে আৰু এই গাঁওখন চৰাই আত্মহত্যাৰ বাবে বিখ্যাত। 100 বছৰতকৈও অধিক সময় ধৰি প্ৰতিটো ঠাণ্ডা ছিজনত হাজাৰ হাজাৰ চৰাই আত্মহত্যা কৰি আহিছে আৰু ই ৰহস্যজনক, সঁচাকৈ অদ্ভুত। ফেক্ট নাম্বাৰ 3, দ্য এভাৰ বাৰ্নিং লেক যোৰহাটৰ এটা বৈষ্ণৱ মঠৰ, তাত এটা পবিত্ৰ দ্বীপ 450 বছৰতকৈও অধিক সময় জ্বলি থকাৰ বাবে এছিয়া বুক অফ ৰেকৰ্ডেও স্থান দিছে। সকলো তথ্য অনুসৰি 1528 চনত ঢেকীয়াখোৱা বৰনামঘৰত জ্বলোৱা হৈছিল এই চাকিটো। তেতিয়াৰ পৰাই গাঁৱৰ ৰাইজে কেতিয়াও চাকিটো নুমাই যাবলৈ দিয়া নাই, এতিয়ালৈ জ্বলাই ৰাখিছে। ফেক্ট নাম্বাৰ 4, পানীৰ বটলত এইবোৰ সৰু সৰু ৰেখা কিয় থাকে জানেনে? আপুনি চাগে কেতিয়াবা ন'টিছ কৰিছে যে পানীৰ বটলত সৰু সৰু এনেকুৱা ধৰণৰ কিছুমান ৰেখা দিয়া থাকে। এই ৰেখাবোৰ দিয়াৰ কাৰণ দুটা, এটা হ'ল বটলটোৰ মজবুতিৰ কাৰণে আৰু আনটো হ'ল কোম্পানী ব্ৰেণ্ডৰ বাবে। আৰু বেলেগ বেলেগ কোম্পানীয়ে বেলেগ বেলেগ ৰেখা তৈয়াৰ কৰে, যেনে মাজা, স্প্ৰাইট, মিনাৰেল। তিনিওটা বটল আপুনি চাব পাৰে যে বেলেগ বেলেগ ৰেখা দিয়া আছে। ফেক্ট নাম্বাৰ 5, আমি বাথৰুম যাবলৈ কেয়া আঙুলিটো কিয় ব্যৱহাৰ কৰোঁ জানেনে? ইয়াৰ কাৰণ হ'ল এটাই, আপুনি অসমীয়া শাস্ত্ৰটো পাই যাব, কেয়া আঙুলিটোৱে পানীকে দৰকাৰ, সেইবাবে আমি কেয়া আঙুলিটো ব্যৱহাৰ কৰোঁ। বহুত কম মানুহে নাজানে চাগে। লগ পাম আন এটি ভিডিঅ'ৰ সৈতে, আজিলৈ গুড বাই।